নমস্কাৰ বন্ধুবৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি দশম শ্ৰেণীৰ দ্বিঘাত সমীকৰণ কোৱাড্ৰেটিক ইকুৱেশ্যনৰ বৰ্গ সম্পূৰণ পদ্ধতিৰে সমীকৰণ দ্বিঘাত সমীকৰণৰ সমাধান এটা সমস্যা আমি সমাধান কৰিম গতিকে তোমালোকে মনোযোগ দিয়া ইনে বৰ্গ বুলি ক'লে আমাৰ মনলৈ কেনেকুৱা ধাৰণাটো আহে বৰ্গ হয় না বৰ্গ বুলি ক'লে কি হ'ল ধৰি লৈছোঁ এইটো এটা আমি যদি চাওঁ এইটো এটা বৰ্গ ধৰি লৈছোঁ এইটো এটা বৰ্গ হয়নে এটা বৰ্গ হ'লে কি এই বাহুটো গৈ গোটেই চাৰিটা বাহু সমান ধৰি লৈছোঁ আমি এই বৰ্গটো কি হ'ল এইটো এটা বৰ্গ এই বৰ্গটো কি আছে এইডোখৰলৈকে এক বাহুটো দৈৰ্ঘ্য এইটো বি তেতিয়াহ'লে এইটো এটা বৰ্গ হ'লে এইটো স্কোৱাৰ হ'ল আৰু এইটো এটা বৰ্গ হ'লে এইটো বি স্কোৱাৰ হ'ল তেতিয়াহ'লে এইডোখৰ পৰা এইডোখৰলৈকে এইডোখৰ বি এইটো আয়ত হ'ল আয়তৰ কালি দিশ পূৰণ প্ৰস্থ এ ইনটু বি এইডোখৰ এ হ'ল এইডোখৰ বি হ'ল এইটো এটা আয়ত হ'ল আয়তৰ কালি দিশ পূৰণ প্ৰস্থ তেতিয়াহ'লে এইটো যদি হয় এইটো স্কোৱাৰ হ'লে কি হ'ব এ প্লাছ বি নহয় জানো বাহু এটা দৈৰ্ঘ্য স্কোৱাৰ হ'লে কি হ'ব এ স্কোৱাৰ এইটো প্লাছ টুৱাইছ এ বি দুটা হ'লে টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ হয় নে নহয় তেতিয়াহ'লে এইটো আমি কি পালোঁ এটা বৰ্গ এইটো আমি কি পালোঁ এটা সূত্ৰ এটা পাইছোঁ হয় নে নহয় একেদৰে আমি আকৌ চাব পাৰোঁ এ মাইনাছ বি সূত্ৰটো আমাৰ মনত আছে এ স্কোৱাৰ মাইনাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ গতিকে এনেকুৱা ধৰণৰ এই বৰ্গ এই নিয়মবিলাক ব্যৱহাৰ কৰি আমি কি কৰিম যে এই দ্বিঘাত সমীকৰণটো আজি আমি সমাধান কৰিম গতিকে এইটো সমীকৰণটো কি যিটো প্ৰমাণিক ৰূপ ষ্টেণ্ডাৰ্ড ফৰ্মটোকে x স্কোৱাৰ প্লাছ bx প্লাছ c is equal 0 য'ত where a is not equal 0 এইটোকে আমি কি কৰিম বৰ্গ সম্পূৰণ পদ্ধতি যিটো কমপ্লিটিং দ্য স্কোৱাৰ যিটো মেথড আছে সেই মেথড কমপ্লিটিং স্কোৱাৰ যিটো মেথড সেইটোতে আমি সমাধান কৰিম এইটোতো আমি দেখিছোঁ যে কোনো সংখ্যা দিয়া নাই গতিকে প্ৰমাণিক ৰূপটো দিছে এইটোকে আমি কেনেকৈ ধৰণে সমাধান কৰোঁ চোৱা এইটো যদি বৰ্গ হ'বলৈ হ'লে কি হয় এইটো এ স্কোৱাৰ এইটো বৰ্গ হ'ব লাগে কিন্তু দেখিছোঁ যে এক্সটো বৰ্গ আছে এইটোত নাই গতিকে বৰ্গ নথকা পদটো আমি কি কৰিব লাগে এটা নাইকিয়া কৰিব লাগে এলিমিনেট কৰি কেনেকৈ দিম চোৱা এইটো আমি কি কৰিলোঁ উভয় পক্ষক আমি এটা হৰণ কৰিলোঁ যদি বৰ্গ হয়তো ভালে কথা নহ'লে নাইকিয়া কৰিব লাগিব কেনেকৈ নাইকিয়া হ'ব উভয় পক্ষত যদি এ যি থাকে ইয়াত এ আছে না এ হৰণ কৰি দিলোঁ c by a সমান 0 by এতিয়া প্ৰশ্ন হ'ল কেলে কৰিলোঁ কাৰণ কি হ'ল এইটো নিচিনা স্কোৱাৰ হ'ব লাগে তেতিয়াহে এইটো পামগৈ হয় নহয় স্কোৱাৰ প্লাছ টু প্লাছ বি স্কোৱাৰ হ'লে প্লাছ বি হ'ল স্কোৱাৰ হ'ব বা মাইনাছ হ'লে এইটো মাইনাছ হ'ব তেতিয়াহ'লে এইটো কি হ'ল এইটো নহয় কাৰণে এইটো নাইকিয়া কৰিবৰ কাৰণে উভয় পক্ষক এনেকুৱা ধৰণৰ এটা হৰণ কৰিলোঁ ইয়াত কি আছে এ থাকিলে বি থাকিলে বি 2 থাকিলে 2 3 থাকিলে 3 ঠিক আছে উভয় পক্ষক হৰণ কৰিলোঁ তেতিয়াহ'লে এ কথা থাকিলে কি ইয়াত থাকিলে তোমাৰ এক্স স্কোৱাৰ প্লাছ কি হ'ব এইটো নিচিনা বনাব লাগে এইটো প্লাছ আছে গতিকে এইটো নিচিনা হ'ব টুৱাইছ এ বি হ'ব টুটো নাই টুটো নথকাৰ কাৰণে আমি কি কৰিলোঁ 2 ইনটু এক্স এক্স স্কোৱাৰ হ'ল ইনটু বি বাই এ বি বাই হ'ল এই তলত আমি কি দিলোঁ চোৱা 2 এটা দিলোঁ কেলে এই 2 2 কৰা লগে আকৌ নিচিনা হ'ব কিন্তু এইটো আমি সজাই লৈছোঁ কেলে তেতিয়াহ'লে এ স্কোৱাৰ প্লাছ টুৱাইছ এ বি প্লাছ বি স্কোৱাৰ হ'লে এ প্লাছ বি হোল স্কোৱাৰ এই ফৰ্মটো আহিব ঠিক আছে গতিকে বুজি পাইছা প্লাছ c বাই a সমান এইটো কি হ'ল 0 ইনটু 0 বাই a হ'লে এইটো 0 হ'ল তাৰ কি হ'ল এইটো চোৱা x স্কোৱাৰ প্লাছ 2 ইনটু x ইনটু b বাই টুৱাইছ a এইটো চোৱা এইটো b পাই গ'লো এইটো b স্কোৱাৰ থাকে b স্কোৱাৰ বনাই দিলোঁ এইটো b এইটো হ'ল b বাই টুৱাইছ এইটো হ'ল b স্কোৱাৰ এইটো আছে জানো নাই গতিকে এটা মাইনাছ কৰিলোঁ b বাই টুৱাইছ a হোল স্কোৱাৰ ঠিক আছে প্লাছ c বাই a সমান 0 হৈছে তেতিয়াহ'লে এইটো b স্কোৱাৰ হ'ল তেতিয়াহ'লে আমি কি পালোঁ এইডোখৰ এইটো নিচিনা হ'ল নাই তেতিয়াহ'লে এই সূত্ৰটো আহিলে এতিয়া এইটো আচলতে b বাই টুৱাইছ ইয়াত আছে জানো নাই গতিকে এটা প্লাছ দিছোঁ এটা মাইনাছ দিছোঁ দুটা কটা দি গ'লে আকৌ উপহাৰিটো পাম ঠিক আছে তেতিয়াহ'লে এইটো আমি কি কৰিছোঁ a প্লাছ b হোল স্কোৱাৰ ফৰ্মটো আনিবৰ কাৰণেহে এইটো আমি কৰি লৈছোঁ গতিকে বুজি পাইছা ঠিক আছে এতিয়া আহিলে চোৱা এইটো কি আহিলে এইটো a স্কোৱাৰ প্লাছ টুৱাইছ a ইনটু b বাই b প্লাছ b স্কোৱাৰ হ'লে কি হ'ল a প্লাছ b হোল স্কোৱাৰ এ ঠাইত আছে x আৰু b ঠাইত কি আছে b বাই টুৱাইছ a হোল স্কোৱাৰ এইটো সমান চিন দিলোঁ এইটো মাইনাছ আছে এইফালে গ'লে প্লাছ হ'ব এইটো b আছে না স্কোৱাৰ কৰিলে b স্কোৱাৰ হ'ব টুৱাইছ a হোল স্কোৱাৰ কৰিলে 2 2 4 স্কোৱাৰ এইটো প্লাছ আছে এইফালে গ'লে মাইনাছ c বাই a সমান a হৈ গ'লে সমান চিন দিলোঁ ঠিক আছে তেতিয়াহ'লে এইটো কি হ'ল চোৱা এইটো
x plus b by twice a is equal plus minus root over এটা কি হৈ গল যে এটা 4a স্কয়ার আৰু a লখাগু 4a স্কয়ার হ'ব তাৰপিছত এইটো b স্কয়ার হ'ব বুজি পাইছেন a লগত কি বন কৰিলে 4 স্কয়ার হ'ব 4a c হ'ল হৈছে তাৰপিছত আহিলে x এটো প্লাস আছে ইফালে গলে মাইনাস হ'ল মাইনাস সমান চিহ্ন কৰাৰ লগে মাইনাস b by twice a plus minus এটা কি হ'ব root over b square minus 4ac এটো twice a হলে কি হ'ব twice a whole square এটো কি হ'ব twice a বুজি পাইছেনে এটো root over 4a square মানে কি root over twice a whole square এটা হলে কি হ'ব twice নহয় জানো এটো কথা হ'ল কি হলে x সমান কি হ'ব x সমান minus itu twice a itu minus b plus minus root over b square minus 4ac সমাধান এটো হ'ব আৰু এই দখলে আমি যেটো পালো এটো পাইছ না এটো কা কি বুলি কয় এই দখল পাই ধৰক এটোকে দ্বিঘাত সমীকৰণ এটো বেলেগে দিন আমি পঢ়িম সমীকৰণ কি বুলি কয় quadratic formula সূত্ৰ বুলি কয় ঠিক আছে দ্বিঘাত সমীকৰণ এটো হ'ব কি দ্বিঘাত সমীকৰণৰ সূত্ৰ এতিয়া আমি কি পালো একেলগে পালো এতিয়া সমাধানটো কি হ'ব দেখে নিৰ্ণয় সমাধান so minus b minus root over b square minus 4ac by twice a comma minus b minus এটা প্লাস মাইনাস এটা মাইনাস এটা প্লাস বা এটা মাইনাস আর এটা প্লাস b স্কয়ার minus 4ac by twice a ঠিক আছে বুঝি গলা এটা সোয়া এটা আমি জানো তথাপি দেখাই দিছো তাৰ পিছত আমি কি দেখিলো যে বৰ্গ সম্পূৰণ পদ্ধতিৰ দ্বিঘাত সমীকৰণৰ সমাধান গতিকে আমি কি কৰিব লাগে যেটো কমপ্লিটিং স্কয়াৰ মেথড যেটো আছে কমপ্লিটিং স্কয়াৰ মেথডত আমি কি কৰিম এটা দ্বিঘাত সমীকৰণৰ সমাধান কৰিম গতিকে এটো লিখিলো কোনো সংখ্যা দিয়া নাই প্ৰমাণিক ৰূপটোকে দিছে গতিকে প্ৰমাণিক ৰূপটো দিলে বহুত আকৌ ভয় খাই যায় কোন আমি একদম কইলে হল সো যে ax স্কয়ার প্লাস bx প্লাস c 0 তেতিয়াহলে এটো আমি কি কৰিব লাগে এটো বৰ্গ হ'বলে এটো স্কয়াৰ হ'ব লাগে এটো ফৰ্মত থাকিব লাগে কিন্তু ইয়াত a to the square না x to আছে গতিকে স্কয়াৰ নথকা পদটো আমি কি কৰিলো নাইকিয়া কৰিলো না উভয় পক্ষত এটো হৰণ কৰিলো যি থাকে এটো হৰণ কৰিলো কৰাটি গল এটো থাকিলে হ'ল হৈছে তাই এটো কি হ'ল এই ফৰ্মুলা নিব লাগে যদি প্লাস হলে প্লাস মাইনাস হলে মাইনাস তেতিয়া এনেকুৱা হ'ব লাগে তেতিয়া দেখিছো যে a স্কয়াৰটো হৈছে x স্কয়াৰ হ'ল a স্কয়াৰ হ'ল ডাউন twice a লাগে 2 এটা বহাইলো 2 আছে জানা নাই এটা 2 এটা বহাইলো এই তলত কি কৰিলো এই x টো এটো আহিলে এই তলত 2 এটা বহাইলো কি তলত 2 এটা কৰাটি গলা কৰি পাম কিন্তু এই কৰাটি নকৈ আমি কি ফৰ্ম আনিছো এই twice b ফৰ্মটো আনিলো 2a এটো b থাকি হ'ল b by twice a হ'ল এটো 2 টো কৰাটি গলা এটো পাম হৈছে c by a এটো আহিলা এটো 0 by 0 0 তাই এটো কি হ'ল x square plus twice x into b by twice এটো twice b হ'ল না এটো মানে b নহয় জানো এটো b হ'ল এতিয়া হলে b স্কয়ার হলে কি হ'ব এটো b স্কয়ার বনাইলো b স্কয়ার আছে জানো b by twice স্কয়ার আছে জানো না এটা মাইনাস দিবি তেতিয়া মাইনাস দিলে এটো কৰাটো গলা কৰিটো পাম কিন্তু কৰাটো নাই পানি ইকুৱেল এইটো এটা তেতিয়া এইটো এটা সূত্ৰ বনালে কি হ'ল a square plus twice a into b plus b square হলে এটো নিচিনা আছে না a ঠাইত x b ঠাইত b by twice s গতিকে এটো হৈ গল আৰু মাইনাস আছে এফালে প্লাস b square হল twice a whole square এটো নিচিনা a square হল তো প্লাস আছে এফালে মাইনাস c by হল তাছে কি হলে এটো স্কয়ার আছে এফালে দিলে প্লাস মাইনাস root over এটো আহিলে এটা 4a square to 4a square ৰখা গলো b square হল আছে এটো a এটো কাউন্ট কৰিলে কি হ'ব 4a square 4a হল 4a into c হল 4a into c হল এটো প্লাস আছে এফালে গলে মাইনাস হল প্লাস মাইনাস এটো আহিলে আছে root over 4a square হল কি হ'ব root over 4a square 2a whole square হল twice হল twice হল তাছতে twice ৰখা গলো twice হল এটো মাইনাস হল এটো প্লাস মাইনাস root over b square minus 4ac হল তেতিয়া হলে কি হ'ব এটো যেটো পাইছো আমি এটোকে এটোকে কি বুলি কয় পিছত দ্বিঘাত সমীকৰণৰ সূত্ৰ বুলি কয় কোৱাড্ৰেটিক ফৰ্মুলা বুলি কোৱা হয় গতিকে এইটো পিছত আমি ইয়াৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ সমাধান কৰিম কিন্তু আজি আমি কি পঢ়িম বৰ্গ সম্পূৰণ পদ্ধতিৰ সমাধানই কৰিম গতিকে সমাধান আমি পাই গলো এটো -b প্লাস মাইনাস আছে না এটো এটা প্লাস এটা মাইনাস বা এটা মাইনাস এটা প্লাস লিখি দিলে এটো কি হ'ল
তোমালোকে এইটো কৰি চাবাচোন